সাগৰৰ তলত ডুব যোৱা এটা ৰহস্য ইতিহাস পৃষ্ঠাত লিখা এনে কৰুণ ঘটনা যিয়েই সমগ্ৰ বিশ্বকেই কঁপাই তুলিছিল। এই ঘটনাটো সেইখন জাহাজৰ যিখন জাহাজ সেই সময়ৰ আটাইতকৈ ডাঙৰ আৰু কেতিয়াও ডুব নোযোৱা জাহাজ বুলি কোৱা হৈছিল, যাৰ নাম আছিল RMS টাইটানিক। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এই ইণ্টাৰেষ্টিং ভিডিঅ'টোলৈ। চন আছিল 10 এপ্ৰিল 1912 চনত। RMS টাইটানিক মানে হ'ল ৰয়েল মেইল শ্বিপ, বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু বিলাসী জাহাজখন সেই সময়ৰ। এই জাহাজখন প্ৰথম অৱস্থাত ৰাওনা হৈছিল সাউথহেম্পটন, ইংলেণ্ডৰ পৰা নিউয়ৰ্কলৈ প্ৰায় 2200 জন যাত্ৰী আৰু ক্ৰু মেম্বাৰক লৈ। জাহাজখনত সকলো ধৰণৰ মানুহ আছিল, বিখ্যাত উদ্যোগপতি আৰু অভিনেতাসকলৰ লগতে অনুপ্ৰৱেশকাৰীসকলো আছিল, যিয়েই উন্নত জীৱনৰ সন্ধানত আমেৰিকালৈ গৈ আছিল। এই জাহাজখনৰ কেপ্টেইন আছিল 72 বছৰীয়া ছিনিয়ৰ এডৱাৰ্ড জে স্মিথ। জাহাজখনক লৈ যাত্ৰী, জনসাধাৰণ আৰু সংবাদ মাধ্যমৰ মাজত এক উত্তেজনাৰ সৃষ্টি হৈছিল। ই কেৱল বিশ্বৰ আটাইতকৈ ডাঙৰ জাহাজ নাছিল, প্ৰায় 269 মিটাৰ দৈৰ্ঘ্য আৰু 53 মিটাৰতকৈ অধিক উচ্চতা আছিল। এই জাহাজখনৰ বিলাসিতা আছিল ভয়ংকৰ। সেই সময়ত এই জাহাজখন নিৰ্মাণ কৰিবলৈ $7.5 মিলিয়ন খৰচ হৈছিল। যদি মুদ্ৰাস্ফীতিৰ কথা লক্ষ্য কৰে তেন্তে $400 মিলিয়ন সমান। জাহাজখনৰ ভিতৰৰ সুবিধা এনেকুৱা আছিল যে এখন 5 ষ্টাৰ হোটেলৰ সমান। জাহাজখনত ষ্টেইন গ্লাছ আইনা, অলংকৃত কাঠৰ ৰেলিং, 2টা ব্ৰেইন চিৰি পৰা ছুইমিং পুল, এটা তুৰ্কিছ বাৰ্থ, এটা বৈদ্যুতিক বাৰ্থ, জিম, 4খন ৰেষ্টুৰেণ্ট, 2খন নাপিতৰ দোকান আৰু লাইব্ৰেৰীও আছিল। তদুপৰি টাইটানিক জাহাজখন বনোৱাৰ বাবে যি ধৰণৰ সুৰক্ষা ব্যৱস্থা কৰা হৈছিল, এই জাহাজখনক আনচিংকেবল বুলি কৈছিল, মানে কেতিয়াও ডুব নোযোৱা জাহাজ। এই জাহাজখন নিৰ্মাণ কৰা কোম্পানীটোৰ নাম আছিল হোৱাইট ষ্টাৰ লাইন। এই জাহাজখন যাত্ৰাৰ দুদিন পিছতে 14 এপ্ৰিল 2012 দিনাখন সকলো ঠিকেই চলি আছিল। বতৰ অলপ বেয়া যদিও সি ইমান চিন্তাৰ বিষয় নাছিল। টাইটানিক বহুত ডাঙৰ জাহাজ আৰু এই সৰু সুৰা অসুবিধাৰ পৰা এই জাহাজখনৰ একো প্ৰভাৱেই পৰা নাছিল। কিন্তু সেই ৰাতি জাহাজখনত বহা লোকসকলে একো ভবাই নাছিল যে এই যাত্ৰাটো তেওঁলোকৰ বাবে শেষ যাত্ৰা হ'ব। সেইদিনাখন ৰাতি 10 বজাৰ পিছত বতৰৰ এনে বিপদজনক পৰিৱৰ্তন দেখি টাইটানিক জাহাজৰ কেপ্টেইন এডৱাৰ্ড জে স্মিথে অলপ ভয় খাই জাহাজখনৰ স্পীড অলপ শ্ল' কৰিলে। তেখেতে আগৰ ৰাস্তা একো দেখা পোৱাই নাছিল। তাৰ এটা মেইন কাৰণ আছিল, সেইদিনাখন ৰাতি আকাশত চন্দ্ৰ ওলোৱা নাছিল আৰু চন্দ্ৰ অবিহনে পোহৰ নাছিল আৰু দূৰৰ বস্তু দেখাই পোৱা নাছিল। তেওঁ এনেকুৱা নিবিচাৰিছিল যে টাইটানিক প্ৰথম যাত্ৰাতেই কিবা অঘটন হওক বুলি। টাইটানিক প্ৰথম যাত্ৰাত স্পীড 25 কিলোমিটাৰ/আৱাৰ, কিন্তু ডাঙৰ বতাহ ধুমুহাৰ বাবে জাহাজখন শ্ল' কৰাত এতিয়া জাহাজৰ কেপ্টেইনজনে জাহাজৰ অ'নাৰজনক ক'লে, যাৰ নাম আছিল জে ব্ৰুচ, বতাহ ধুমুহাৰ বাবে জাহাজখন শ্ল' কৰিছোঁ, যাৰ বাবে নিউয়ৰ্ক যাবলৈ আৰু 2 দিনমান বেছি লাগিব। এই কথাটো শুনি টাইটানিকৰ অ'নাৰজনৰ অলপ খং উঠিল, কিয়নো তেওঁ কাৰো সুৰক্ষাৰ কথা ভবাই নাছিল আৰু তেওঁ এইটো বিচৰা নাছিল যে টাইটানিক জাহাজখন প্ৰথম যাত্ৰাতেই লেট হোৱাটো। ইয়াৰ দ্বাৰা তেওঁ কোম্পানী আৰু টাইটানিক জাহাজৰ বহুত বদনাম হ'ব। জাহাজৰ মালিকে কেপ্টেইনক ক'লে যে জাহাজখন চলো নকৰিবলৈ, কিয়নো যেনেকেই নহওক কিয় আমি সময়মতে নিউয়ৰ্ক পাবই লাগিব। কেপ্টেইনে গম পাইছিল যে তেওঁৰ কথামতে কৰিলে বহুত ভয়ানক পৰিস্থিতি হ'ব, কিন্তু কেপ্টেইনৰ সেইটো বাধ্যকতা আছিল। ইমান ভয়ংকৰ বতৰৰ মাজতো কেপ্টেইনে জাহাজখনৰ স্পীড বঢ়াই দিলে। নৰ্মেল জাহাজখনৰ স্পীড আছিল 25 কিলোমিটাৰ/আৱাৰ, কিন্তু ইতিমধ্যে 40 কিলোমিটাৰ/আৱাৰত গৈ স্পীড বঢ়াই দিলে, তাকো ইমান ভয়ংকৰ বতৰত। জাহাজখনৰ ভিতৰত বহা লোকসকলে একো গমেই পোৱা নাছিল। তেওঁলোকে জাহাজখনৰ ফেচিলিটিবোৰতে ইমান এনজয় কৰি আছিল যে বাহিৰত কি চলি আছে তেওঁলোকৰ কোনো ইণ্টাৰেষ্টেই নাছিল, কিয়নো কোনেও কল্পনাই কৰা নাছিল যে তেওঁলোকৰ লগত কিবা দুৰ্ঘটনা হ'ব বুলি। তেওঁলোকে বিন্দাছ হৈ ফূৰ্তি কৰি গৈ আছিল। সেই সময়ত জাহাজখন চলিছিল 40 কিলোমিটাৰ/আৱাৰত গৈ আছিল। তেতিয়াই জাহাজখনৰ কেপ্টেইনৰ সন্মুখত 6টা ডাঙৰ আইচপৰ্ট মানে বৰফৰ পৰ্বত আছে বুলি সংকেত দিয়ে। এই 6টা আইচপৰ্ট বেলেগ জেগাত আছিল, য'ত জাহাজখন খুন্দা মাৰিব পাৰে, কিন্তু ইমান স্পীড গৈ আছিল যে জাহাজখন ৰখোৱা ইমান সহজ নাছিল।
তেতিয়াই জাহাজৰ কেপ্টেইনে বুদ্ধিমত্তা দেখুৱাই জাহাজখন ঘূৰাই দিলে আৰু সকলোতকৈ ডাঙৰ আইচবৰ্গৰ পৰা লাগু নালাগুকৈ বাচিল। তেতিয়াই জাহাজখনৰ কেপ্টেইনৰ সন্মুখত 6টা ডাঙৰ আইচবৰ্গ মানে বৰফৰ পৰ্বত আছে বুলি সংকেত দিয়ে। এই 6টা আইচবৰ্গ বেলেগ বেলেগ জেগাত আছিল য'ত জাহাজখন খুন্দা মাৰিব পাৰে, কিন্তু ইমান স্পীড গৈ আছিল যে জাহাজখন ৰখোৱা ইমান সহজ নাছিল। তেতিয়াই জাহাজৰ কেপ্টেইনে বুদ্ধিমত্তা দেখুৱাই জাহাজখন ঘূৰাই দিলে আৰু সকলোতকৈ ডাঙৰ আইচবৰ্গৰ পৰা লাগু নালাগুকৈ বাচিল। কিন্তু জাহাজখন ঘূৰাই দিয়াত সন্মুখত আৰু 5টা আইচবৰ্গ আছিল। জাহাজখনৰ কেপ্টেইনজন অলপ এক্সপাৰ্ট আছিল। তেওঁ যেনে তেনে এই 5টা আইচবৰ্গৰ পৰা জাহাজখনক ৰক্ষা কৰিলে। কিন্তু এই আইচবৰ্গৰ বাবে জাহাজখন ঘূৰাই দিয়াত টাইটানিক যোনটো দিশত যাব লাগে তাত নগ'ল। টাইটানিকৰ ৰাস্তা সলনি হ'ল। যিহেতু টাইটানিকৰ ৰাস্তা সলনি হৈছিল সেইবাবে কেপ্টেইনে একো গমেই পোৱা নাছিল আগত কি হ'ব। এতিয়া হঠাৎ আগত আৰু এটা ডাঙৰ আইচবৰ্গ আহি গ'ল। ইয়াত সমস্যা অকল আইচবৰ্গেই নাছিল, বতৰৰ পৰিণতি আছিল। আৰু চাওঁতে চাওঁতে জাহাজৰ কেপ্টেইনে এই আইচবৰ্গটোৰ পৰা জাহাজখনক বচাব নোৱাৰিল। জাহাজখন বৰফৰ এই ডাঙৰ পাহাৰটোত খুন্দা মাৰিলে, কিন্তু এতিয়াও ভিতৰৰ মানুহে বাহিৰত কি চলি আছে সেইটো গমেই পোৱা নাছিল। এই ঘটনাটো ইমান ডাঙৰ আছিল যে জাহাজখনৰ 2টা ভাগত ভাগ হৈ গৈছিল। এই এটা সৰু ভুলৰ বাবে 2000তকৈ অধিক মানুহৰ মৃত্যু হৈছিল। জাহাজখন যেতিয়া দুটুকুৰা হৈছিল তেতিয়া বহুত মানুহ সাগৰত পৰিছিল। সেই সময়ত সাগৰৰ পানী টেম্পাৰেচাৰ 2 ডিগ্ৰী চেলচিয়াছ। যিসকল মানুহ সাগৰত পৰিল তেওঁলোক 5 মিনিটতে পানী ঠাণ্ডা হোৱাৰ বাবে মৰি থাকিল।